Hello friends, welcome to our YouTube channel. আৰু কেইদিনমান আগত সুপ্ৰিম কোৰ্টৰ ৰায়দান অহাৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC আমাৰ যিটো কামৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমান 31 তাৰিখত খচৰা প্ৰকাশ কৰিবই লাগিব আৰু আমাৰ বিষয়সকলে ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰি আছে গতিকে কি কৰি আছে তেওঁলোকে বা আমাৰ কৰণীয় কি আছে আমি এই ভিডিঅ'টো এই বিষয়ে কথা পাতিম আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই থাকিব দীর্ঘ 39 বছর মানে 1979 পৰা আমাৰ অসমবাসী সদায় বিদেশী আন্দোলন মানে বিদেশী খেদাৰ যেটো প্ৰক্ৰিয়া চলি আছিল কিন্তু এইটো সফল হোৱা নাছিল ইমান দিনে আৰু এই আমাৰ সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পিছত এইটো কামটো আৰম্ভ হৈছে কিন্তু বিদেশী নামত কিমান যে আমাৰ মানুহ নেতা হৈ গল নেতাৰ পৰা মহানেতা হৈ গল কিন্তু বিদেশী সমস্যাটো সমাধান নহল কিন্তু অহা 31 ডিসেম্বৰত যখন খচৰা প্ৰকাশ পাব তাত 2 কোটি মানুহ অলৰেডি তথ্যবিলাক পৰীক্ষা হৈ আছে আৰু 38 লাখ মানুহৰ তথ্যত বিভ্ৰান্তি আছে গতিকে আমাৰ NRCৰ বিষয়সকলে মানে যিমান সোনকালে সম্ভৱ হয় বা যিমান পাৰি আছে কৰি আছে হেতে আমাৰ ঘৰে ঘৰে গৈ যিবিলাক 38 লাখৰ নথিপত্ৰ ভুল আছিল হেবিলাক পৰীক্ষা কৰি আছে আৰু মানে 31 ডিসেম্বৰ আগত এটো শেষ কৰিব লাগে আৰু 31 ডিসেম্বৰত সুপ্ৰিম কোৰ্টত এখন খচৰা জমা দিব লাগে গতিকে যদি অফিচাৰসকল আপোনালোকৰ ঘৰত যায় বা NRCৰ বিষয়সকল যদি আপোনাৰ ঘৰত যায় আপুনি যিমান পাৰে শুদ্ধ তথ্যটো দিব কাৰণ ইমান দিনে বাৰচাই থকা আমাৰ সপোনটো এতিয়া পূৰণ হ'ব আমাৰ অসমখন এখন বিদেশী মুক্ত হ'ব আৰু আমি বিচৰাটো যোৱা 39 বছৰৰ পৰা যেটো বিচাৰি আছো হেতু সাকে পূৰণ হ'ব অন্ততপক্ষে বিদেশী নামত ৰাজনীতি খেলাটো বন্ধ হ'ব গতিকে যিমান পাৰে আপোনালোকে শুদ্ধ তথ্য দিয়ক আপোনালোকে ভয় খাবলগীয়া একো নাই যদি আপুনি ভাৰতৰ নাগৰিক হয় তেনেহ'লে নিশ্চয় আপোনাৰ NRCত নামটো আহিব অহা 31 ডিসেম্বৰৰ ভিতৰত 2 কোটি 38 লাখ মানুহৰ NRCৰ খচৰা যখন সেইখন সুপ্ৰিম কোৰ্টত প্ৰকাশ কৰিব লাগিব আৰু আমাৰ মাজত 2 কোটিৰ নথিটো অলৰেডি পৰীক্ষা কৰি থোৱা হৈছে বাকি 38 লাখৰ টকা খেলিমেলি বিলাক মানে ফেমিলি ট্ৰি বা নথিৰ খেলিমেলি বিলাক আমাৰ NRC বিষয়সকলে ঘৰে গৈ পৰীক্ষা কৰি 31 ডিসেম্বৰৰ ভিতৰত এখন সুপ্ৰিম কোৰ্টত জমা কৰিব আৰু বাকি টকা 48 লাখ মানুহৰ নথিপত্ৰবিলাক অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰি আদালতত জমা দিব লাগিব গতিকে আপুনি বয়স কৰিবলগীয়া একো নাই যদি ভাৰতীয় নাগৰিক হয় তেনেহ'লে আপুনি ভাৰতত থাকিব আমি বিচাৰো এখন সুস্থ NRC য'ত বিদেশীৰ কোনো স্থান নাথাকে আৰু বিদেশী নামত ৰাজনীতি কৰাটো যাতে বন্ধ হয় গতিকে আহক আমি সহযোগ কৰো সকলোৱে মিলিজুলি এখন সুস্থ সমাজ গঠন কৰো য'ত কোনো বিদেশীৰ সমস্যা নহয় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মিলিজুলি অসমখনক আগুৱাই নিয়াৰ এটা চিন্তা কৰো আমি যদি অসমত বিদেশী আৰু বেলেগ চিন্তা কৰি থাকো তেনেহ'লে অসমখনক পিছুৱাই গৈ আছে গতিকে আমাৰ দায়িত্ব যেটো আমি অসমখনক আগুৱাই লৈ যাব লাগিব আহক আমি সকলোৱে মিলিজুলি এই কামটো কৰো আৰু আজি আমাৰ অসমত আহোম দিৱসৰ তাৎপৰ্যটো হৈছে 1228 খ্ৰীষ্টাব্দত সুদূৰ ইউনান প্ৰদেশৰ পৰা আহি আহোম স্বৰ্গদেউ চাউলুং চুকাফাই আহোমৰ ৰাজ্য স্থাপন কৰিছিল আৰু 1228 চনৰ 2 ডিসেম্বৰত তেওঁ আহোমৰ স্বৰ্গদেউ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু সেই দিনটোতে আমাৰ অসম চৰকাৰে 1996 চনৰ 2 ডিসেম্বৰ পৰা আহোম দিৱস বা অসম দিৱস বা চুকাফা দিৱস বুলি পালন কৰি আহিছিল আহোমসকলে অসমত প্ৰায় 100 বছৰ ৰাজত্ব কৰিছিল আৰু এই 100 বছৰ ৰাজত্ব কৰাৰ সময়ত অসমৰ অৰ্থনীতি বা ৰাজনীতি বা ধৰ্মীয় সংস্কৃতি সকলো দিশতে আমাক উন্নত কৰি গৈছে গতিকে আজি আমি এই মহান ৰজাৰ জন্মদিনক তেওঁক শ্ৰদ্ধাৰে সোঁৱৰো আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'ত লাইক কৰিব আৰু আমাৰ কমেন্ট বক্সত কমেন্ট কৰিব আৰু আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে ভাল লাগে আৰু আপুনি হাঁহি থাকক ধেমালি কৰি থাকক আৰু কৈ থাকক জয় আই অসম